Hey guys, good morning and welcome back to my channel. So guys, আজি আপোনালোকে মোৰ গেটআপটো দেখি ভাবিছে চাগে কিবা আছে নিশ্চয়। তো আমাৰ যেহেতু কলেজ উইক চলি আছে, আজি আমাৰ ফাৰ্স্ট ডে ৰেলী আছে। কলেজ ৰেলী তো মই এতিয়া ৰেডি হৈ আছো। আমাক ডিপাৰ্টমেন্টৰ ফালৰ পৰা যেহেতু এটা ৰোল দিছে এণ্ড থিম দিছে, তো হেতুৰ ওপৰত আমি এতিয়া সাজি কাছি যাব লাগিব। মই কি ৰোল পাইছো আপোনালোকক জনাম লাহেকে। ভিডিঅ'টো চাই থাকিব এণ্ড ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। গাইজ ফাইনেলি আই এম ৰেডি টু গো এণ্ড এইটোৱে মোৰ গেটআপ আৰু অকণমান মানে মেকআপ কৰিব আছে, লাইক দেখাম পিছত। এতিয়া মানে অলপমান ছাছপেন্স ৰাখক। তো আমি এতিয়া ওলাম। এতিয়া আপোনাৰ বাজিছে 6:30 বজা। আমাৰ 8টাৰ পৰা একদম শাৰ্প 8টাৰ পৰা ৰেলী আছে। চ' আমি যাব লাগিব এতিয়া। তো আহকচোন আমি চাই থাকোঁ ভিডিঅ'টো। গাইজ মই ৰেডি এতিয়া মই ওলাই গৈ আছোঁ। এতিয়া মই আই কাৰ্ড পিন্ধিলোঁ, বিকজ কলেজৰ কাৰণে পিন্ধিবই লাগিব। চ' গাইজ এতিয়া আমি আহি আছোঁ। এয়া আমি অতি সোনকালে আহি উপস্থিত হ'লোঁ, বাকী কোনো অহা নাই আমাৰ বাহিৰে। চ' আমি ইয়াতে এনেই ৱেইট কৰি আছোঁ। গাইজ কোনো আহি পোৱা নাই, আমি পটককৈ আহি গ'লোঁ মানে বিচাৰিছোঁ। हमारा दादा लोग आ गया ठेला लेके। এয়া আমাৰ বাহনৰ মালিকসকল, যোনে আজি আমাক লৈ যাব। চ' গাইজ আপোনালোকে পৰিৱেশটো চাব পাৰে, কিমান উৎকণ্ঠা সকলোৰে মাজত। চ' গাইজ মই পাইছোঁ মাছমৰীয়া ছোৱালীৰ ৰোল এণ্ড এয়া চব মাছমৰীয়া ছোৱালী। ব্লগিঙে কৰি আছোঁ সোনজনী। আমাৰ নগাঁও ঘূৰি ঘূৰি মাথা বিষাই গৈছে ৰ'দত। চ' গাইজ ফাইনেলি আমাৰ ৰেলী খতম হ'ল এণ্ড এতিয়া আমি কলেজত প্ৰৱেশ কৰিলোঁ পুনৰ। এতিয়া আমাৰ অলপ পিছতে ৰিজাল্ট দিব। গাইজ মই আপোনালোকক জনাবলৈ পাই বহুত সুখী যে আমি ছেকেণ্ড পজিশ্যন পালোঁ। এয়া আমি এতিয়া চিংৰা খাইছোঁ। ফাইনেলি আমাৰ ৰেলী খতম হ'ল এণ্ড আমি পূৰা ঘূৰি ঘূৰি এতিয়া আহি বহিছোঁ এণ্ড বহুত ভাগৰ লাগিছে। তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ, বাই বাই।